हेलो एवरीवन मैं डिम्पल आपनालोक सकलोলৈকে मोर चेनेलटলৈ स्वागतम। এই ৰদৰ বতৰত ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰি পাৰচেজ কৰক আপোনাৰ মন পছন্দৰ বস্তু। ভিডিঅ'টো শেষলৈ চাই যাব গম পাই যাব। আৰু এখন দেখিছে নহয় মোৰ এই সাৰ্টিফিকেট মই যোগা কম্পিটিশনত ফাৰ্স্ট টাইমৰ বাবে ভাগ লৈছিলো আৰু এয়া মই ডিএছএছ কানৈ কলেজত অনুষ্ঠিত হৈছিল আৰু মই পাইছিলো 3rd পজিশন। আৰু সেইখন যে দেখিছে আমাৰ বৰমালা প্ৰিজাৰ্ভেশ্যন বিয়াৰ মোৰ লগৰ এগৰাকীয়ে কৰিছিলে আপোনালোকক লিংকটো দি দিম যদি লাগে দেই। এই যে 10 মিনিটৰ কথাটো কৈছিলো 10 মিনিটৰ কথাটো আছিলে হেইতে দেখিছে নহয় আসলতে ইনষ্টামাৰ্টৰ পৰা মই কেইটামান বস্তু অৰ্ডাৰ কৰিছিলো আৰু যদি আপোনাৰ ঘৰত আজি কিচেনত বুলে বস্তু একোই নাই কিন্তু আলহী আহি আপোনাৰ ঘৰত বহি আছে তেন্তে তৎক্ষণাত আপুনি অৰ্ডাৰ কৰিব পাৰিব ইনষ্টামাৰ্ট নহলে বা ব্লিংকিটত আপোনাৰ ঘৰতে 10-15 মিনিটৰ ভিতৰতে আপুনি পাই যাব যি বস্তু লাগে আপোনাৰ মন পছন্দৰ বস্তু। মই দিছিলো অৰ্ডাৰ পুৰবি গাখীৰ এটা দৈ এটা আৰু বিস্কিট কেইটামান পেকেট অৰ্ডাৰ কৰিছিলো তাতে লগতে কৰিছিলো ৰুম ফ্ৰেছনাৰ অডনিলৰ আৰু এফ হৈছে সন্তুৰৰ হেণ্ড ৱাছ যেহেতু মই বেলেগ হেণ্ড ৱাছ ইউজ কৰিলে মোৰ হাতৰ ছালবোৰ ছিগি যায় সেই গতিকে মই সন্তুৰৰ হেণ্ড ৱাছটো বহুত ভাল পাইছো ইউজ কৰি আৰু লগতে মই লৈছিলো এটা স্যানিটাৰী প্যাড আৰু এটা কথা কোৱা আপোনালোকক এই যে ইনষ্টামাৰ্ট বা ব্লিংকিটত আপোনালোকে অকনমান অফাৰ প্ৰাইজো পাব আৰু দামবোৰো কম হয় আপোনালোকে নিজে চালে গম পাব প্লে ষ্টৰতে উপলব্ধ সকলো। আৰু এইফালে এটা আছিলে মই পাহৰিছিলো দেখিছেনে এইফালে এটা মই মকৰা জাল সফা কৰা এটা লৈছিলো সিলিং ব্ৰমছ এয়া আপোনালোকে সকলোখিনি উপলব্ধ মই কৈয়ে দিলো আপোনালোকক তেন্তে দেৰি নকৰিব আপোনালোকেও সহজতে আপোনাৰ যদি মই কৈছোই নহয় যদি পাকঘৰত বস্তু নাই আলহী যদি বহি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে থ্যাংক ইউ সকলোলৈকে বহুত বহুত মৰম বাই বাই।